खुगा मेथाइया बेयो जाबाय फक कालचार बा फक टेल बेवहाय गोजाम जोंनि जि थासारिफोर एबा हारिनि जि डिस्टिंक्टिभ मोनसे कालचार जोंहा जायखौ बुङो मारायजों गोरोबै दा बेवहाय खुगा मेथाइ खनग्राया आरो खुगा मेथाइखौ जायफोर भिडिअ बानायदों बिथांमोना खुगा मेथाइ होननाय लोगो फक होननाय लोगो लोगोनो बेबायदि माखासे जिनिसफोरखौनो दिन्थिखागोन दा बेखौ लानानै आं बारा कन्ट्रोभार्सि जानांगोन होननानै साना खालि जेब्ला बबेबा मोनसे जिनिसखौ खनगोन एबा बबेबा मोनसे जिनिसखौ भिडिअ बानायगोन बेवहाय बेखौल' नायनांगौ जों माबा मोनसे बुंनो थांनायाव जाहाथे समाजाव माबा मोनसे नेगेटिभ इम्पेक्ट गोग्लैया आदारवाइज फल्क कालचाराथ' बिदिनोखा सिगांनि जोंनि रायजो जानाय समनि बाथ्राफोरखौ बुङोबा जोंनि माखासे खोथा बाथ्राफोरा जंखायलायनानै मेथाइ खननाय मानाय जोंनि हारिमुआव सिगांनिफ्राय सोलिबोदों दा पार्टिकुलारलि बबेखौ लानानै कन्ट्रोभार्सि आं मिथिया आदारवाइज फक कालचारा जोंनि अराय सम जोंनि हारिनि जि मोनसे गुबै जि थासारि बेखौ दिन्थिबोदों दा बेखौ जोङो प्रिजार्भ खालामनानै लाखिनांगोन आरजाथावै मेथाइ आखु दिन्थिनाय आरो आरजाथावै भिडिअ गान मेथाइ ओंखारबाय बेखौ आङो दुखु मोनो जाहाथे जोंनि जायफ्रा भिडिअ बानायो फिल्म बानायो एलबाम बानायो बिथांमोना जाहाथे नोजोर होयो जे जोंनि हारिया मोनसे स्ट्रिक्ट कालचार आरो कास्टमनि गेजेरजों फैनाय हारि दा मार्केटिं खालामनायनि नामाव कमार्शियेल खालामनायनि नामाव जाहाथे नांनायनिख्रुइ बांसिन लिमिट बारनानै खालामा बेखौ आं अनाया ब्रह्म মই বড়ো ক'ব কাৰণে শিকি আছো কষ্ট কৰি আছো কিন্তু সেই কাৰণে মই অসমীয়াতে কম মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এখিনি আহি পাইছো জীৱনত এদিনতে এজন আৰ্টিষ্ট নবনে আজি 10-15 বছৰ ধৰি মই গান বনাই আছো কষ্ট কৰি আছো আৰু তাৰ পিছত এখিনি আহি পাইছো আৰু মই নিজকে মই কৃতজ্ঞ বুলি ভাবো মই নিজকে ভগৱানৰ আগত কওঁ মোক এখিনি যে ভগৱানে সুবিধা দিছে কৰিব মই পাৰিছো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা মই ৰিসেন্টলি যেনেকৈ আপোনালোকে জানে মই আমাৰ লোকগীত ফোক সংগীত আচ্ছা তাৰ আগত মই আৰু এটা কথা ক'ব খুজো আমাৰ ৰাইজক আপোনালোকৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে ফোক সংগীত কোনো পাৰ্সোনাল কাৰো ৰাইট নাই ওকে ফোক সংগীতটো সকলোৰে কাৰণে আজি মই গাইছো আৰু কালি আপোনালোকেও গাব পাৰিব আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে নতুন জেনাৰেশন আছে ইয়টিও আহি প্লাই গাব লাগে আসলতে মই অনুৰোধ কৰো সকলোৱে গাওক এইটো আমাৰ ফোক সংগীতটো আস্তে আস্তে মুখে মুখে চলি আহা যোনটো জেনাৰেশন বাই জেনাৰেশন আস্তে নাইকিয়া হৈ গৈছে মই গোৱাৰ আগত বহুত কমেহে ফোক গান গাইছিলে যিমান মই কাৰো নাম নলো যিমান সিঙ্গাৰ আছে সবে মডাৰ্ন সং গায় কিন্তু মই ভাল পাওঁ ফোক গায় আৰু ভাল পোৱাৰ বাদেও মানে মই ফোক গীতটো এটোৰ কাৰণে গাওঁ আমাৰ কালচাৰটো জিয়াই থাকক আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক নেশনেল লেভেলত যাওক হেতুৰ কাৰণে মই এই চেষ্টা কৰো আৰু মই যিমানখিনি পাৰো কৰিছো মই নেশনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছো মাইসুৰ পেলেজত এয়াৰ ৰেমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছো মই নিজে ভাবো কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইন্টাৰনেশনেল আৰ্টিষ্ট হয় তেখেতৰ এটা ফোক নেশন বুলি এটা বেন্ড আছে তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা তেখেতে মোকে সিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইসুৰ পেলেজত এয়াৰ ৰেমান ছাৰৰ আগত মই গাইছো সো মই এখিনি সুযোগ এই কাৰণে পাইছো মই ফোক আৰ্টিষ্ট বুলি তেখেতসকলে কয় আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফোক সিঙ্গাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছো তারপরে রিসেন্টলি ফেমিনা অ্যাচিভার্স এওয়ার্ড ফোক গীত বিলাক মই জিয়াই ৰাখাৰ কাৰণে মই এওয়াৰ্ড পাইছো এতিয়া হল কথাটো মই ৰিসেন্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলো মোৰ মায়ে মই জন্ম হোৱা নাছিলো ৰেডিঅ'ত বাজিছিলে বুলি শুনিছিলে আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰো গাঁৱে গাঁৱে ক'ত মই পাওঁ কাৰণ ফোক গীত বিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে সো এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিলে আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলো আজি এক বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওঁতে মোৰ মনত পৰিল মায়ে কয় মই সুধিলো এইটো গানে কৈছিলা এইটো গানে কৈছিলো তাৰ মই চালো
এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰীক সংগ্ৰহ কৰা বুলি কৈছে দেই, তাতে লিখা আছে, আপোনালোকে চেক কৰিব। তেখেতৰ গান বুলি কোৱা নাই, তেখেতে কালেকশ্যন কৰিছে। ফোক গান সদায় কালেকশ্যনে কৰে, কোনো পাৰ্চনেল কোনো লিখা বুলি দিব নোৱাৰে। আৰু বড়ো ফোক সং বুলিয়ে দিয়া আছে, তেখেতৰ ৱাইফে গাইছে এই গীতটো, বিমলা বড়ো। চ' তেখেতে যেতিয়া গাইছে ফোক গান হয়, যেনেকে মই কৈছো সকলোৱে গাব পাৰে। মই ভাবিছো ময়ো গাম, এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে। মই গানটো ৰিলিজ কৰিলো, গালো, আৰু 4 দিন আগত মই ৰিলিজ কৰিলো। তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে, এই গীতটো তুমি ইমিডিয়েট ওলাই দিয়া, এইটো মোৰ পাৰ্চনেল গান হয়, এইটো ফোক গীত নহয়। মই ক'লো, আপোনাৰ ফোক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি, আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি, তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন, কিয় লিখা নাই? আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে? যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহলে মই নাজানি পেলাই মই গাইছো, কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো। আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত ছাৰ আজি বহি পেলাই, লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে, 1972ত লিখিছে, আৰু আমাৰ হাতত এইটো প্ৰুফ আছে। এইটো বুক আজিৰ নহয়, পুৰণা, আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই, ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা। তেখেতৰ একেখন গাঁৱৰে হয়, তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই, কাৰণ লোকগীত হয়, চবে গাব পাৰে। আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে, দাদা আপোনাৰ নামটো? হৰেন্দ্ৰ বড়ো ছাৰে, দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিলে বহুত বছৰ আগত, 87 90ত আগতে তেখেতে প্ৰথম গাইছে হা। মই ক'ব খোজো ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে, তাৰপিছত তেখেতৰ ৱাইফে গাইছে, তাৰপিছত মই গাইছো। তেখেতে কেনেকে কৈছে এইটো তেখেতৰ গীত বুলি? প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে, তেখেতে লিখা গীত বুলি কৈছে। মই ক'লো এখেতৰ কথা, কৈছে তুমি ৰং ইনফৰমেশ্যন পাইছা, তোমাক কোনোবাই ভুল হেৰি কৈছে, এইটো তেখেতৰ লিখা গীত নহয়, এইটো মই লিখা গীত, এনেকে মোক কৈছে। সেইটো প্ৰুফো মই আপোনালোকক দিম, মোৰ লগত মেছেজত কথা হৈছে হা। মই ক'লো হয় নেকি, যদি আপুনি লিখা গীত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে, মইতো এনেকা শুনিছিলো এখেতে লিখা বুলি। ঠিক আছে ছাৰ, মই আপোনাক সন্মান কৰো, আপুনি মোতছে বয়সস্থ হয়, ডাঙৰ, আপুনি চিনিয়ৰ আৰ্টিষ্ট হয়, মই আপোনাক সন্মান কৰো, মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুসুধাকে গাইছো, মই নাজানিছিলো। যি হওক, মই তাতে আপোনাক উইথ ডিউ ৰেছপেক্ট আপোনাৰ নামটো দিম, অলৰেডি নাম দিয়া আছিলে, স্পেচিয়েল থেংকছ এই গানটো কালেকশ্যন কৰা বুলি, যেনেকা তেখেতে লিখিছে ময়ো সেনেকেই লিখিছিলো। কিন্তু আপুনি যেতিয়া কৈছে এইটো আপোনাৰ গীত বুলি, মই লিখি দিম, আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম। মোক কৈছে মোৰ তাত বহুত গীত আছে, বহুত আৰ্টিষ্টে গাইছে, ভাল কথা, ময়ো আপোনাৰ গীত গাব খোজো, মই আপোনাৰ লগত কাম কৰিম। তেখেতে মোক ধমকি দিলে, নাই তুমি এই গীতটো ওলাই দিয়া, নহলে মই তোমাক কি কৰিম এইটো মই তোমাক দেখাই দিম, এনেকা ধমকি দিছে। মই আৰু তাৰপিছত একো নকলো। কিন্তু নেক্সট দিনাই তেখেতে মই ক'লো, মই কৈছো ছাৰ আপুনি এনেকা একো কথা নাভাবিব, আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম, আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰো চাম। আমাৰ অল বড়ো আৰ্টিষ্ট এছ'চিয়েশ্যন আছে, আমাৰ অল বড়ো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েশ্যন আছে, বিয়াৰ্তা সকল, কাৰণ বিয়াৰ্তাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা, তাতে ৰেডিঅ' চেণ্টাৰত। মই কৈছো আমি একেলগে বহি আলোচনা কৰিম, তাতে কি সমাধান হয় কৰিম। তেখেতে এইবিলাক মোৰ কথা নুশুনি পেলাই তেখেতে চিধা মিডিয়া মাতি পৰ্টেলত পুৰা এনেকে ক'লে, আনায়া ব্ৰহ্মই মই লিখা গীতটো, যেনেকে আপোনালোকক তেখেতে ভিডিঅ' এইটো দিছে, চুৰ কৰিছে বুলি ক'লে। আৰু তেখেতৰ কথা শুনা পাই ৰাইজে ভাবিলে এইটো সত্য কথা, মই চুৰ কৰিছো, আৰু মোক দুনিয়াই পুৰা ছ'চিয়েল মিডিয়াত ইমান বেছি ইটো সিটো শ্বেয়াৰ কৰি 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 এইটো আজি লাখ লাখ মানুহে কি আছিলে তেখেতৰ নামটো, ধীৰেশ্বৰ বড়ো নাৰ্জীৰ গানটো চুৰ কৰিছে, তেখেত চুৰ হয়, তেখেতক বয়কট কৰিব লাগে, তেখেতক আমাৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ পৰা ৱাৰ্ণিং দিব লাগে, তেখেতক গান গোৱা, বড়ো গীত গোৱা, লোকসংগীত গোৱা এইটো বন্ধ কৰিব লাগে, আৰু তেখেতক নটিচ পঠাব লাগে, কোৰ্টৰ FIR কৰিব লাগে, ইমানখিনি কথা। আৰু মোৰ মেনেজাৰক আজি 3 ৰাতিৰ পৰা মই শোৱা নাই, কিন্তু মই 3 ৰাতিৰ পৰা ইমান মেণ্টেল টৰ্চাৰ আৰু ইমান হেৰাছমেণ্ট দিছে, মই আজিলৈকে মিডিয়া মাতা নাই, কাৰণ মই ছাৰক বিচাৰি আছিলো, মই সত্য লৈ থাকিম, আৰু এইকাৰণে মই আজি তেখেতক বিচাৰি তেখেতৰ ঘৰত আহিছো, উইথ প্ৰুফ আপোনালোকৰ আগত আজি আহিছো। চবে লিখি আছে এতিয়া কিয় মুখখন বন্ধ কৰি লুকাই পেলাই আছ, মই লুকাই থকা নাই, মই সত্যটো বিচাৰি উইথ প্ৰুফ আহিবৰ কাৰণে মই ৰখি আছিলো। মোক যে ইমান ডিফেম কৰিলে, এটা নাম, আজি মই আমাৰ নিজৰ কালচাৰটোৰ কাৰণে ইমান কষ্ট কৰো, ইমান গালি খায়ো, ভাষা নাজানিব পাৰো, কিন্তু আমাৰ কালচাৰটো বিশ্ব দৰবাৰত যাওক, মানুহে গম পাওক লোকসংগীত কি, বড়ো জাতি কি হা। এইটোৰ কাৰণে আজি মই ইমানখিনি কষ্ট কৰি নিউ জেনেৰেশ্যনৰ কাৰণে আমাৰ সংগীতটো মই আগুৱাই আনিবৰ কাৰণে চেষ্টা কৰো, তাৰপৰি মানুহবিলাকে ক্ৰিটিচাইজ কৰে, এইটো মই পজিটিভলি লওঁ। কিন্তু তেখেতে যে মোক চুৰ কৰা বুলি ক'লে,
এতিয়া তেখেতে মোক প্ৰুভ কৰিব লাগিব মই আইনৰ সহায় ল'ম আৰু তাৰ উপৰি তেখেতে মোক মোৰ ইউটিউব চেনেলটো যোনটো মই আজি 15 বছৰৰ পৰা কষ্ট কৰি এটা চেনেল বনাইছো এই চেনেলটো তেখেতৰ পুতেকে দিল্লীৰ পৰা তেখেতৰ কি ৰাইট মোৰ চেনেলটোৰ ওপৰত ষ্ট্ৰাইক লগাই দিছে কপিৰাইট ষ্ট্ৰাইক যোনটো গান তেখেতৰ নহয় সেই গানটো দাবী কৰি পেলাই যাৰ গান তেখেতৰ গানৰ পৰা তেখেতে প্ৰথম সুৰ কৰিছে না যদি সুৰ হয় মই যদি সুৰ হওঁ তেখেত প্ৰথম সুৰ হয় নে নহয় কওক আপোনালোকে সো মোক ৰাইজে এইটো বিচাৰ কৰিব লাগে আৰু ৰাইজে এইটো কথা জানিব লাগে লোকসংগীত কাৰো পাৰ্সোনাল প্ৰপাৰ্টি নহয় আমাৰ মানুহখিনিয়ে সিধা সাদা মানুহ আমাৰ বড়ো জাতিটো তেখেতসকলে নাজানে আপোনালোকে এইটো সাৰ্চ কৰক লোকসংগীত মানুহৰ মুখে মুখে চলি আহা নিউ জেনেৰেশ্যনে বহুত বছৰৰ পৰা এইটো চলি আহা সবে গাব পাৰে মই আজি গাইছো কালি মই মৰি যাম তাৰ পিছত আৰু 10টা আৰ্টিষ্টে গাব পাৰে আৰু লোকসংগীতটো জীয়াই থাকিব লাগে আৰু আমি জীয়াই নাৰাখিলে কোনে জীয়াই ৰাখিব আৰু তাৰ কাৰণে মই যিমান ক্ৰিটিসিজম পাইছো কিন্তু মই এটো সদায় সাইডত ৰাখো মই পজিটিভলি লও কোনবাই কৈছে তোমাৰ শব্দ ভুল হৈছে শব্দ ভুল হ'ব পাৰে কাৰণ মই বড়ো ভাষাটো নাজানো শিকিবৰ কাৰণে চেষ্টা কৰি আছো আং ৰাইলাইনো সলংগাসি দং মই বড়ো ভাষাটো ভাষা এটা কেনেকুৱা বস্তু যোনটো পৰিবেশত ডাঙৰ হৈছো সবে কৈছে তুমি হলনি কৰি দিয়া তোমাৰ সাৰনেমটো বহুত কথা বহুতে কৈছে এটো কৈ লাভ নাই সোশ্যাল মিডিয়াত এটা প্ল্যাটফৰ্ম পাইছে সবৰে ৰাইট আছে লিখিব কাৰণে হা মোৰ মা বড়ো হয় মই সবকে কৈছো মোৰ মা বড়ো হয় মই হাফ বড়ো হয় হাফ অসমীয়া হয় কিন্তু মোৰ বড়ো তেজ আছে আৰু মোৰ বড়ো হোক নহওক কোনবাই গান গোৱা কোনো ভাষাতে গান গোৱাটো কোনো ৰাইট নাই কাৰো মোক ৰখাবৰ কাৰণে না এটো মোৰ ফান্ডামেন্টাল ৰাইট হয় মই যি ভাষাতে ইচ্ছা কৰো মোকটো পাঞ্জাবী ফোক গান গাইছো মই বিহাৰী ফোক গান গাইছো গুজৰাটী ফোক গান গাইছো মামে খানৰ লগত মই ফিউজন কৰিছো তেখেতসকলেটো কোৱা নাই তুমি বম্বেত আহি বড়ো ছোৱালী অসমীয়া ছোৱালী আমাৰ গীত কিয় গাবা বুলি তেনেহলে আমাৰ বড়ো ৰাইজসকলে এইটো কথা কিয় কয় মোৰ বড়ো তেজ আছে না মোৰ মাটো বড়ো হয় মোক এটো কথা কিয় কয় আপোনালোকে মোক এটা আশীৰ্বাদহে দিব লাগিছিল উৎসাহ দিব লাগিছিল এনকাৰেজ কৰিব লাগিছিল তাই বেছিৰি কিবা এটা কষ্ট কৰি আছে আমাৰ জাতিটোক আগবঢ়াই লৈ যাব কাৰণে আজি মোৰ বাহিৰে কোনটো বড়ো আৰ্টিষ্টে নেশনেল প্ল্যাটফৰ্মত গৈ পেলাই নিজৰ মাজতে গাই থাকিলে নহবতো বাহিৰৰ মানুহেটো জানিব লাগিব আমাৰ বড়ো সংগীত কি লোক সংগীত কি আমাৰ বড়ো জাতিটো কি এটো কোনে প্ৰচাৰ কৰিব কাৰণে চেষ্টা কৰিছে বহুতে কৰিছে কিন্তু মই মোৰ সংগীতৰ জৰিয়তে কৰিছো এটোৰ কাৰণে আমাৰ ডাঙৰ মানুহখিনি আৰু ৰাইজে মোক আশীৰ্বাদহে দিব লাগে মই হেতু আশা কৰো ৰাইজৰ পৰা মোক তেখেতসকলে ভুল ধৰিছে ভাষাটো এটো ক'ব লাগে ভন্টি তুমি প্ৰথম গানটোৰ পৰা তুমি প্ৰথম যোনটো গান গাইছিলা তাতে বহুত ভুল আছিল কাৰণ মই নাজানো মোক বেলেগে ভুলকে শিকাই দিছে ময়ো ভুলকে গাইছো মই মানিছো কিন্তু মই তাৰ পৰা চেষ্টা কৰিছো মোৰ গ্ৰোথটো চাব লাগে আগতে বহুত ভুল কৰিছিল এতিয়া তাই বেছেৰি বহুত চেষ্টা কৰিছে এখিনি কৈছে এটা দুটা শব্দ ভুল হৈছে মই কথা ক'ব খুজিছো থাপলিবনা জৌলংনা বিমলা বড়ো মেমে যে গাইছে তেখেতেও শুদ্ধকে গাইছে নেকি তাতে তেখেতৰো দুটা শব্দ ৰং আছে তেখেতেটো বড়ো সমাজত থাকি ইয়াতে ডাঙৰ হোৱা তেখেতে ইয়াতে থাকি পেলাই যদি দুটা শব্দ ভুল কয় মইতো বড়ো কোৱা মানুহ নাপাও বম্বেত অসমীয়া কোৱা মানুহ নাপাও তথাপিও যে মই নিজৰ ইমান দূৰৰ পৰা আহি ইমান কষ্ট কৰি আহি আজি মই বম্বেৰ পৰা আহি শ্ব' কৰি আৰু ছাৰৰ ঘৰত ইয়াতে আহি এখিনি কষ্ট কৰিছো ছাৰক পাব কাৰণে লগ পাব কাৰণে এই কথাটো এখিনি কোনে বুজি পাব কক সো মই তথাপিও মোৰ লক্ষ্যটো এটো নহয় কোনে কি কৈছে মোৰ লক্ষ্যটো হল আমাৰ জাতিটো আগবাঢ়ি যাওক আমাৰ সংগীতটো আগবাঢ়ি যাওক আৰু মানুহে জানক বিশ্ব দৰবাৰত আমাৰ বড়ো জাতিটোৰ বিষয়ে জানক আমাৰ লোক সংগীতৰ বিষয়ে জানক তাৰ বাহিৰে মই আৰু বেলেগ একো নিবিচাৰো মানুহ ভাবে মই বাহিৰৰ পৰা আহি ইয়াতে দখনা পিন্ধি দেখাই পেলাই গান গাই পেলাই বহুত পইচা আৰ্জি আছো মই আপোনালোকক ক'ব খুজো মোক যোৱা বছৰ অকল এখন শ্ব'ত মাতিছিলে বিহুত এখন শো মাত্ৰ মই কৰিছো আপোনালোকে সোশ্যাল মিডিয়াত বিচাৰিলে কিন্তু মই অকল পইচাৰ কাৰণে ইয়াত আহা নাই মই গোটেই বছৰ তাতে শো কৰি পেলাই পইচা কামাই থাকো মই মোৰ অন্তৰৰ পৰা মই মোৰ নিজৰ জাতিৰ কাৰণে মই কি কৰিব খোজো মই কিমান ভাল পাওঁ হেতু মই জানো সেই কাৰণে মই আহো পইচাৰ কাৰণে নাহো ইউটিউবৰ পৰা মই কিমান পইচা পাওঁ এই গান যে মই দিও ইউটিউব চেনেলৰ পৰা 4 মাহ 5 মাহৰ মূৰত 10,000 টকা এটা পাওঁ কেতিয়াবা কিন্তু এটা গান বনাবৰ কাৰণে এই গানটোত মোৰ 2 লাখ টকা খৰচা হৈছে আৰু তেখেতৰ 1 সেকেন্ড লাগিছে ক'ব কাৰণে গানটো উলাই দিয়া আৰু ষ্ট্ৰাইক লগাইছে ইমান দিনৰ মোৰ কষ্ট আৰু এই 2 লাখ টকাটো মোক কোনে দিব মইতো বহুত কষ্ট কৰি মইতো চাকৰি নকৰো নহয় মোৰতো চাকৰি নাই বেলেগ ইনকাম নাই মই গান গাই খাওঁ
সব আৰ্টিষ্টে গান গায়ে খায় এখন শ্ব' কৰো তাৰ পৰা দুটা পইচা বাচাও তাৰ পৰা মই গান কৰো মইতো টাটা আম্বানী এনেকা ধনী ঘৰৰ ফেমিলিৰ ছোৱালী নহয় আমি আৰ্টিষ্ট হয় আমি ষ্টাইলত থাকিব লাগে আমাৰ ভিতৰৰ কথাটো আমি মানুহক নকওঁ নহয় মই কেনেকা কষ্ট কৰি জীয়াই আছো কেনেকে বম্বেত কষ্ট কৰি আছো ষ্ট্ৰাগল কৰি আছো মোক কোনোবাই খুৱাব আহিছে নেকি মই নিজে খাওঁ নিজে কষ্ট কৰো আৰু মই সত্যত আছো আৰু সেইকাৰণে মই উইথ প্ৰুফ মোক যিমান ডিফেম কৰিছে তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে যেনেকে আপোনালোকৰ প্লেটফৰ্মত আহি কৈছিলে যে মই চুৰ বুলি তেখেতে আহি ক'ব লাগিব কি তেখেতে এইটো ভুল কথা ক'লে মোক যে ইমান ডিফেম কৰিছে যে তেখেতে মোৰ সন্মানটো যে তেখেতে নষ্ট কৰিছে আৰু মোক ইমান থ্ৰেটেনিং আহিছে মোৰ হাতৰ পৰা কিমান কেইটা শ্ব' গৈছে ইমান কন্ট্ৰভাৰ্সি কৰিছে আনায়া ব্ৰহ্মক আমি নামাতো তাই চুৰ কৰিছে বুলি বহুত কেইটা কমিটিয়ে মোক যোগাযোগ কৰিছিলে বিহু শ্ব'ৰ কাৰণে আৰু কৈছে এতিয়া মোৰ মেনেজাৰক কৈছে আমি তেখেতক নামাতিম মোৰ কিমান লোকচান কৰিলে পইচাৰ পৰা মানহানিৰ পৰা মই তেখেতৰ ওপৰত এতিয়া মই ডিফেমেশ্যন কেছ দিম মই এইবিলাক বিচাৰা নাছিলো মই আজিলৈকে আপোনালোকে দেখা পাইছে মই কোনো কন্ট্ৰভাৰ্সিত আহা নাই মই নিজৰ কাম নিজৰ কৰ্তব্য নিজৰ গান গাই আছো কোনোবাই বেয়া যদিও পাইছে আয়ো হাইমা গীতটো প্ৰথমতে বহুত বেয়া পাইছিলে তুমি কিয় বিহুৰ লগত আমাৰ গানটো বেয়া কৰিলা আমাৰ বড়োলেণ্ডখন অসমতেতো আছে ইমান কিয় আমাৰ জাতিটোই ইটো হিতুক হিংসা কৰে আমাৰ জাতিটোই যদি নিজৰ আৰ্টিষ্টকে ইমান হিংসা কৰে আমাৰ জাতিটো কেনেকে আগবাঢ়ি যাব বাহিৰৰ দেশত পাঞ্জাবত ইটো হিতুক কি কৰে উৎসাহ দিয়ে আৰু একক হিয়তৰ একতা আছে গুজৰাটীয়ে বাহিৰত গলে এটা নিজৰ গুজৰাটী নিজৰ ভাই ভনী বুলি পৰিচয় দিয়ে আৰু এটোৰ কাৰণে এইবিলাক জাতি বহুত আগবাঢ়ি গৈছে আমাৰ জাতিটো পিছপৰি আছে কাৰণ ইয়তি অকল বেয়াটোহে দেখে অকল নিগেটিভটো চাই এটা ছোৱালী অকলে আৰ্টিষ্ট এজনে কষ্ট কৰি গাই আছে আমাৰ সংস্কৃতিটো আগবঢ়াই লৈ যাব খুজি আছে হেতু নাচাই এটো কয় আমাৰ গানটো নষ্ট মই কেনেকে নষ্ট কৰিম এটো গান কেতিয়াও নষ্ট নহয় এটো সদায় থাকিব বিমলা বড়ো মেমে বেলেগ ষ্টাইলত গাইছে মই অলপমান ইলেক্ট্ৰনিক মিউজিক দিছো কাৰণ নিউ জেনাৰেশ্যনেটো আপোনালোকে এইটো সবে শুনে নিউ জেনাৰেশ্যনটোৱে দুনিয়াৰ হানি সিঙৰ গান শুনে এইবিলাক বলিউডৰ গান শুনে বলিউডৰ 80% গান যিমান আছে সব ফোক গীত হয় এইবিলাক আপোনালোকে গুগল কৰিব যিমান গান মই এতিয়া 10টা গান কৈ দিম ময়ো গাইছো লথেৰি চাদৰ ওতে এইটো কি গান হয় এইটো ফোক গান হয় কিন্তু হিয়তিটো কোৱা নাই নেহা কক্কৰ নেহা বসিন ডাঙৰ ডাঙৰ যিমান আৰ্টিষ্ট আছে সবে এই গীতটো আকৌ ৰিমেক কৰিছে ৰিক্ৰিয়েট কৰিছে আৰু সবে এইটো উৎসাহ দিছে তেখেতক আৰু আদৰি লৈছে আমাৰ জাতিটোও নিউ জেনাৰেশ্যনৰ কাৰণে মই অলপমান ইলেক্ট্ৰনিক মিউজিক দিছো তাৰে লগতে মই খামো দিছো আপোনালোকে ভালকে শুনক সিফুঙো দিছো আৰু য'ত দৰকাৰ হয় মই চেৰজাও বজাও মোৰ প্ৰতিটো গানত আমাৰ ইলেক্ট্ৰনিক মিউজিকৰ লগত আমাৰ বড়ো লোকসংগীতৰ যোনখিনি মিউজিক আমাৰ ট্ৰেডিশনেল ইনস্ট্ৰুমেন্ট মই এখিনি দি এটুকে ফিউজন বুলি কয় এটুকে ৰিক্ৰিয়েট কৰা বুলি কয় এখিনি আমাৰ মানুহখিনিও অলপমান এতিয়া আৰু এডুকেটেড হ'ব লাগে অকল প্লেটফৰ্ম এখন পাই পেলাই আপোনালোকে যা তা লিখিছে মোৰ বিষয়ে এবাৰ ভাবিব আপোনালোকেও কিন্তু মই হেতু চোৱা নাই মোক যদি 10টা মানুহে বেয়া পায় মোক 100টা মানুহে ভাল পায় আৰু মোক যোনখিনি মানুহে ভাল পায় মই তেখেতসকলৰ কাৰণে কাম কৰি গৈ আছো কোনবাই নেগেটিভ কৈছে মই হেতু চোৱা নাই আজিৰ পৰা কোৱা নাই বহুত বছৰ আগৰ পৰা কৈছে ভাষা নাজানো কাৰণে কৈছে নহয় এটু কথা ভাবক ভাষা নাজানিও তো মই বড়ো নাগালেও হলেতেন মই দখনা নিপিন্ধিলেও হলেতেন মই বাহিৰত গৈ পেলাই বাহিৰা গান গাই থাকিলেও হতেন কোনবাই চিনি পালে হয় নেকি নাপালে হয় কিন্তু আজি যে চিনি পাইছে আনায়া ব্ৰহ্ম বুলি বাহিৰৰ আৰ্টিষ্ট এটাই যদি মামে খানে বা এয়াৰ ৰহমানে মোৰ গান শুনিছে গম পাইছে এটো কি কাপোৰ পিনিছা এটো দখনা পিনিছো এটো কি গীত গাইছা বড়ো গীত গাইছো তে আমাৰ জাতিটোৰ নাম হল না হেতুকে মই কৰিব কাৰণে চেষ্টা কৰো আৰু হেতুৰ কাৰণে মই গালি খাওঁ আজি কিন্তু মই মানুহে কোৱাটো মই বেয়া পোৱা নাই মই পজিটিভলি লওঁ এটা সময় তেখেতসকলে বুজি পাব মই যদি মৰি যাম এইটো গীত থাকি যাব তেতিয়া বুজি পাব কিন্তু এই এখেতে ধীৰেশ্বৰ বড়ো নাৰ্জিয়ে যোনটো কাম কৰিলে মোক ডিফেম কৰিলে হেতুৰ কাৰণে মই আজি আপোনালোকৰ মাজত আহিছো স্পষ্টীকৰণ দিব কাৰণে আৰু ইয়াৰ পিছত তেখেতে যদি মোক ক্ষমা নোখোজে এখেতক ক্ষমা নোখোজে তেখেতে মিছা কথা কৈছে বুলি এইটো নকয় মই তেখেতৰ ওপৰত ডিফেমেশ্যন কেছ দিম মই যিমানখিনি কৰিব লাগে মই কৰিম কাৰণ তেখেতে মোৰ আৰু কোনো ৰাস্তা ৰাখা নাই মোৰ ইউটিউব চেনেল তেখেতে ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰিছে তেখেতৰ পুতেকৰ কি ৰাইট আছিলে তেখেতৰ পুতেকে মোক কৈছে মোৰ তাত ৰেকৰ্ডিং আছে কল ৰেকৰ্ডিং আৰু মই ইতিমধ্যে মোৰ লয়াৰ লগত কথা পাতিছো আৰু মই যি কৰিব লাগে মই আগবাঢ়ি যাম কাৰণ তেখেতে মোক প্ৰথম ধমকি দিছে আৰু তেখেতে এটো কোৰ্টত প্ৰুফ কৰিব লাগিব এটো তেখেতৰ গীত কেনেকে হ'ল বুলি লক্ষেশ্বৰ দৈমাৰী স্যাৰ 1972 লিখিছে আৰু এইটো প্ৰুফ এখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে চনটো লিখা আছে এখন যদি কোৰ্টত আমি দেখাও এইটো প্ৰুফ হ'ব
কি এইখন গীত এখেতে লিখিছিল তেখেতৰ হেণ্ড ৰাইটিং প্ৰুফ হ'ব এনে মুখেদি কৈ দিলে নহয় তেখেতে প্ৰুফ দেখাওক এতিয়া কভাৰত কি লিখা আছিল আপোনালোকে চাওক বিমলা বড়ো কি লিখা আছে বিমলা ৰাইটাৰ বুলি লিখা নাই তেখেতে আপোনালোকে পঢ়ি চাওক আপোনালোকে যে নিউজত দিছে সংগ্ৰহ কৰা বুলি লিখিছে সংগ্ৰহ মানে কালেকশ্যন কৰা বুলি তেখেতৰ যদি গীত হল হয় তেখেতৰ ইমান কিয় হিমত নাই তেখেতে এইটো কথা কিয় নকলে এইটো মোৰ লিৰিক্স আৰু টিউন বুলি ইমানখিনি নহলে যেন মই নাগালো হয় নহয় মই কি গানৰ অভাৱ আছে নেকি মোৰ বহুত গান আছে এই গানটো ভাল পাওঁ ফোক সংগীত আমাৰ ফোক সংগীত হয় আমাৰ লোক সংগীত হয় বুলি মই গাইছিলো নহয় তেখেতে যেহেতু আপুনি সম্বোধন কৰিলে সংবাদ মাধ্যমত আপোনাৰ যেটো নেকি যি মানে গীতটোক লৈ বিতৰ্ক হৈছে সেই বিতৰ্কত আজি সম্পূৰ্ণ প্ৰমাণ দিব পাৰে এয়াই সম্পূৰ্ণ প্ৰমাণ এই আপোনাৰ ঘৰটো এইটো কি জায়গা কবিৰ আলী এই সাহিত্য সভাৰ অফিচৰ ওচৰত এই গলিটোত এই ছাৰৰ ঘৰ ছাৰৰ নাম হল লক্ষেশ্বৰ দৈমাৰী আৰু এই ছাৰে ৰেডিঅ' আৰ্টিষ্ট আছিলে আৰু এই ছাৰে 1972 যেতিয়া মোৰ জন্ম হোৱা নাছিলে এই গীত লিখিছিলে আৰু এই গীতটো তেখেতে কেনেকা লিখিছিলে তেখেতৰ এটা ফিলিংছ আছে এই গীতটো তেখেতে তেখেতৰ মাকৰ কথা শুনি লিখিছিলে এইখিনি কথা ছাৰে ক'ব কনচেপ্টটো আৰু তেখেতো এখেতৰ গাঁও ধীৰেশ্বৰ নাৰ্জাৰীও একে গাঁৱৰে হয় একে অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল তেখেতৰ ৱাইফেও গাইছিলে সেই কাৰণে তেখেতৰ ৱাইফে গোৱা কাৰণে ছাৰে এইটো কথা কোৱা নাই আজি সম্বোধন কৰিলে আপুনি সংবাদ মাধ্যমৰ তেনেক্ষেত্ৰত আপোনাৰ যিটো স্পষ্টীকৰণ সেই স্পষ্টীকৰণটো আপুনি দিলে তেনেক্ষেত্ৰত আগত দুনাইবাৰ আপুনি তেওঁলোক অনুৰোধ কৰিবনে এও যে আপোনাৰ প্ৰতি যি বিতৰ্ক কৰিব লাগিব তেখেতে কৰিবই লাগিব তেখেতে এনেও 25ত কি অনুৰোধ থাকিব তেখেতক এই অনুৰোধ তেখেতে যে মানুহৰ আগত কৈছে পুৰা দৰ্শকৰ আগত গোটেই অডিয়েন্সৰ আগত বা পুৰা সোশ্যাল মিডিয়াত যে এইটো কৈছে এইটো তেখেতৰ গীত হয় আৰু মই সুৰ কৰিছো বুলি এইটো কথা তেখেতে ক'ব লাগিব এইটো তেখেতৰ গীত নহয় তেখেতে সংগ্ৰহ কৰিছিলে এইটো গীত হয় লক্ষেশ্বৰ দৈমাৰী ছাৰৰ আৰু এইটোৰ আমাৰ হাতত প্ৰুফ আছে আৰু ৰেডিঅ' চেণ্টাৰতো প্ৰুফ আছে মই অলৰেডি দেবেন বসুমতাৰী ছাৰ যোন আমাৰ অল ইণ্ডিয়া ৰেডিঅ' আৰু টেলিভিছনৰ যোনে আছিলে নৰ্থ ইষ্টৰ পুৰা মেইন যোন হয় তেখেতে এই সব জানে সব বস্তুৰে প্ৰুফ থাকে নহয় জানো ৰেডিঅ' চেণ্টাৰত আৰু এই দাদাই 1987ত নে 87ৰ পৰা 90ৰ ভিতৰত এইটো লাইমন আফা বুলি এটা প্ৰগ্ৰামত এইটো গীত অলৰেডি গাইছে এখেতে লিখাৰ লগত ছাৰ আছিলে ছাৰে শিকাইছে এখেতেতো মিছা কথা কোৱা নাই তেখেতে কোনবাই যদি কয় মই লিখিছো বুলি মই প্ৰুফ দিব লাগিব নহয় তেখেতৰ প্ৰুফ আছে এই কিতাপখনে প্ৰুফ হয় তেখেতে লিখা আৰু অকল তেখেত নহয় আৰু এই গাঁৱত যোনে আছে এখেত আছে সিংগাৰ হয় আৰু যিমানখিনি মানুহ বজাইছিল তেখেতে শিকাইছিলে ৰেডিঅ' চেণ্টাৰত সবে জানে আৰু ছাৰে ক'ব হয় কোনে মই যোগাযোগ মই নাজানিছিলো প্ৰথম তেখেতে লিখা বুলি মই সুধিছিলো কোনে কৈছে আজি মই প্ৰথম লগ পাইছো কিন্তু মই এইটো জানো ফোক গান হয় সবে গাব পাৰে ছাৰৰ একো আপত্তি নাছিলে গোৱা বুলি আপুনি যেহেতু ইউটিউবত আপলোড কৰিলে আপুনি যি গীত ইউটিউবত আপলোড কৰোতে আপুনি আপলোড কৰা সময়ত আপোনাৰ যে ধীৰেশ্বৰ বড়োৰ নামটো আপুনি মই দিছো নামটো কালেকশ্যন কৰা বুলি পিছত দিছে না আপুনি প্ৰথম দিনৰ পৰা দিছো মোৰ যেতিয়া গানত আপোনালোকে নেম কাষ্টিঙত লাষ্টত নামটো যায় তাতে স্পেশাল থ্যাঙ্কছত তেখেতৰ নাম দিছো আৰু তলত ডেসক্ৰিপশন থাকে যে তাতো দিছো আৰু স্পেশাল থ্যাঙ্কস বুলিও দিছো কালেকশ্যন কৰা বুলিও দিছো আৰু এইটো কথা মই তেখেতকো কৈছো স্যাৰ আপোনাৰ নামটো মই দিছো আপোনাক সন্মানো দিছো আপুনি যেনেকা লিখিছে কালেকশ্যন কৰা বুলি সংগ্ৰহ কৰা বুলি আপুনি নিজেও লিখিছে হেনেকাই মই লিখিছো আৰু আপুনি যদি আজি কৈছে আপোনাৰ গীত বুলি মই এটো লিখি দিম কাৰণ তেখেতেটো নিজে মুখে দিহে এনেকে কৈছে মোৰ আগত ধমকি দিছিলে তেখেতে ভাবিছে মই বম্বেত বহি আছো মই গম নাপাম মই কলো এটো গানটো মই জানা মতে লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে মোৰটো চিনাকি আছে মোকো সবে চিনি পায় মই অকল বড়োলেণ্ড বুলি নহয় মোৰটো অসমতো মোক সকলোৱে চিনি পায় বা অসমৰ বাহিৰতো সবে চিনি পায় মোক মই বলিউডো গাইছো মই অলৰেডি বলিউডৰ 4 দিন কি চান্দিনীত মোৰ এটা অলৰেডি গীত আহিছে This weekend the forest Kattupulli মই সব ভাষাৰে তামিল তেলেগু বিহাৰী সব সিনেমাত মই গীত গাইছো মোৰ অলৰেডি মই বলিউড সিনেমা এখন এক্টিংত কৰিছো মই নিজে গীতো গাইছো এবিলাক আপোনালোকে সব গুগলত পাই যাব তাৰ পিছত মই এনেকে কোতে তেখেতে কৈছে নহয় তুমি ভুল ইনফৰমেশন পাইছা এটো মই লিখিছো ইমান বেলেগৰ গীত এটা নিজে এনেকে সুৰ কৰি প্লাই এনেকে দাবা দি কৈ প্লাই আৰু সোশ্যাল মিডিয়াত গৈ প্লাই ইমান ডাঙৰ মিছা এটা কথা কৈ প্লাই মই সুৰ বুলি কৈছে এতিয়া তেখেতে এটো স্পষ্টীকৰণ দিয়ক কিয় ক'লে আপোনালোকে এখেতৰ পৰা কথাখিনি শুনি লওক স্যাৰ আপুনি কক
আচল কথাখিনি এইটো ছাৰক এটা बेनि गेजेराव मोनथिदों नोंथाङा बे मेथाइखौ लिरदोंमोन बबेनिफ्राय मोना आरो बे मानो सानदि माने दान्थेजादों गिबि गिबियावनो आं नोंथांमोननि बे रादाब बुथुमगिरि बयनिसिम खुलुमबाय आं बे मेथाइखौ आंनो लिरदोंमोन 1972 मायथाइयाव अब्ला आं क्लास 10 आवमोन क्लास 10 आव फरायनाय बे समावनो आं बे मेथाइखौ लिरदों आरो लिरनाय बेनि कनसेप्टखौ मोनदोंमोन आं आइनिफ्राय आंनि आइनि मुङा जंकि दैमारि आरो मार्टिनाबो दैमारि मार्टिनाबो मुं दङ निकनेम बिथांनिफ्राय बै समाव बिथाङा बे मेथाइयाव जिखिनि घटना जादों बे गासैबो घटनानि बे आइयानो हाखिदों बिथांमोननि बै समाव हयथ' हिनजावसाफोरा खमखाय गासै सेंग्राफोरा बेखौ नोजोर होदोंमोन खिनो हासुनो थांनोबो सम गैयामोन जेरावबो बेखौ नेबाय थायोमोन लांखारनो बेफोरखौ आइया आंनो सोब फ्रि बुंलांदोंमोन माबायदि जमदोंमोन माबायदि दंफां सायाव गाखोनानै आइखौ नेबाय थादोंमोन बेफोरखौ सोब खोन्थालांदों आरो आइया बेफोर कनसेप्टखौ लानानै